মই ফ্লিপকাৰ্টৰ পৰা এইটো অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো হৈছে সেলফি কেমেৰা আৰু এইটো কেনেকৈ যে আনবক্সিং কৰে এইটো সকলোবিলাক আমি দেখুৱাম। এতিয়া আহক ইয়াৰ ভিতৰত কি কি লেখা আছে আগত চাই লওঁ। যে ইয়াত দেখিব পাৰিছে যিবিলাক এড্ৰেছ ইয়াত লিখা আছে সকলোবিলাকে এড্ৰেছ অনুমতে আহিছে আৰু আপুনি যদি এইটো ৰিটাৰ্ণ কৰিব বিচাৰে আৰু তেনেহ'লে এইটো ইয়াত ৰিটাৰ্ণ নম্বৰটো দিয়া আছে, ৰিটাৰ্ণ এড্ৰেছ ইয়াৰ পৰা ৰিটাৰ্ণ কৰিব পাৰে। এইটো হৈছে নম্বৰ, এই এড্ৰেছত আহিছে, এইটো পিন নম্বৰ আৰু এইটো মোৰ নিজৰ নম্বৰ আৰু ইয়াত মই কি মাল এইটো অৰ্ডাৰ দিছিলোঁ সেই অৰ্ডাৰটো ইয়াত আছে আৰু এইটো কিমান ডিমাণ্ড ডেটটো ইয়াত আছে। এতিয়া এইটো আনবক্সিং কৰি দেখাম। এইটো আগতে খুলি লওঁ, খুলি লোৱাৰ পিছত ইয়াত কি আছে এইটো আছে। এটা মোৰ মালটো হৈছে এইটো ইয়াতে ৰাখি দিওঁ আৰু এইটো ইয়াৰ পৰা চাওঁ এইটো কি দিছে, ইয়াত কি লিখা আছে। ইয়াত লিখা আছে এইটো আমাৰ মানে ৰিচিপ্ট, এইটো কিমান টকা লৈছে আৰু কি এড্ৰেছত দিয়া আছে, এইটো ফ্লিপকাৰ্টৰ অপশ্যন দিয়া আছে আৰু ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে। এইটো ইয়াৰ পৰা গুচাই দিওঁ আৰু মোৰ মেইন মালটো হৈছে এইটো। ইয়াত দেখিব পাৰিছে এইটো মোৰ WG04065, এটা হৈছে মোৰ নম্বৰ আৰু ইয়াত আছে এইটো বৰ্তমান মানে 48 সেন্টিমিটাৰ আৰু সৰু কৰিলে হ'ব 13.8 সেন্টিমিটাৰ। বহুতো ইয়াত কালাৰ আছে, এই কালাৰৰ ভিতৰত আপোনাৰ যেটা পছন্দ সেইখানে তারপরে যিকোনো এটা কালার আপনি চয়েস কৰিব পাৰে। আৰু ফটো কেনেকৈ তুলিব লাগে এইটো ইয়াত দেখুওৱা আছে। আহক এতিয়া আমি এইটো এবাৰ এইটো প্ৰথমত এটা কাম কৰি ল'ব। এইটো হৈছে এইটো যে দেখিছে এইটো অলপ টাইট কৰি ল'ব। এইটো বেছিকৈ টাইট কৰি ল'লেহে এইটো মানে এনেকুৱা নকৰিব। যেতিয়া আপুনি মোবাইলত লগাব তেতিয়া এনেকুৱা এটা টাইট কৰি ল'ব যাতে আৰু প্ৰব্লেম নহয়। সেইবাবে এটা আমি বৰ্তমান ডিলে কৰি ৰাখিছোঁ আৰু আমি এইটো যেতিয়া মোবাইলত লগাম তেতিয়া এইটো টাইট কৰি ৰাখিম। এইটো হৈ গ'ল আৰু ইয়াত দেখিব পাৰিছে ইমান লম্বা হৈ গৈছে আৰু এনেকৈ মানে ফটো কৰিব পাৰিব। আৰু এইটো এটা এটাকৈ ইয়াৰ পৰা যে খুলি ল'ব, এটা এটাকৈ খুলি ল'লে এটা এটাকৈ খুলিলে বহুত লম্বা হৈ যাব।
ইমান লম্বা হৈ গ'ল আমাৰ ইয়াৰ পৰা ইমানখিনি লম্বা আৰু যেতিয়া আমি এইটো ভিডিঅ' কৰিম এনেকৈ ধৰি আৰু ইয়াতে দেখিব পাৰিছে এইটো হৈছে ফটো এবং যদি আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব বিচাৰে ইয়াত এটা ক্লিক কৰিলে এনেকৈ টিপি দিব এনেকৈ টিপি দিয়াৰ পিছতে ইয়াত ভিডিঅ' ৰেকৰ্ডিং হৈ যাব আৰু এইটো দেখিছে আপুনি এইটো মোবাইলত এনেকৈ ইয়াৰ পৰা এনেকৈ লগাই দিব লগাই দিয়াৰ পিছতহে আপোনাৰ ভিডিঅ' ৰেকৰ্ডিংটো আৰম্ভ